Welcome back to Trishna's Assamese cookbook. আজি এটা মই নতুন ৰেচিপি লৈ আহিছো সয়াবিন ফ্ৰাইড ৰাইস বনাবলে বহুতেই সিম্পল খাবলেও ভাল লাগে তো তেনেহলে ভিডিওটো স্টার্ট কৰো বলক এন্ডৰ লকি চাব যদি ভাল লাগে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলে নাপাহৰিব মোৰ চেনেলটো এতিয়া প্ৰথমতে আমি সয়াবিনখিনি 5 মিনিটৰ লকে বইল কৰি লম এতিয়া মই এখন প্যান থৈছিলো তাতে মই অকমান পানী এড কৰিছিলো আৰু সয়াবিনখিনি মই ইয়াত দি দিছো ইয়া দেখিছেনে সয়াবিনখিনি হৈ গৈছে ফুলি উঠিছে এটো সময়তে মই কাঢ়ি লম আৰু আপোনালোকে পানীখিনিও পুৰা চেপি পিনি কাঢ়ি দিব এতিয়া আমি ম্যাৰিনেট কৰিম মই নিমখ দিছিলো সোৱাদ অনুসৰি তাৰপিছত জিঞ্জাৰ গাৰ্লিক পেষ্ট হাফ টেবলস্পুন দিছো आधा टेबलस्पून मैं रेड चिली पाउडर दिसु आरो अकमान आधा टेबलस्पूनतके अकमान कम मैं जालुकर गुड़ी दिसिलु इतिया आमी एखिनि भालदरे मिक्स करि दिम तारपरा आमी एखिनि आधा घंटार लके मैरिनेट हबले थৈ दिम इतिया आधा घंटा হৈ গল মই এখন ইতিয়া এখনি ফ্ৰাই কৰিম এখন কেৰাহী লৈছো তাত মই 2 টেবলস্পুন ৰিফাইন অইল এড কৰিছো ইতিয়া আমি সয়াবিনখিনি मीडियम फ्लेमत भाजी लम 3-4 मिनिटर लके आमी एखिनि भाजी लम जस्ट अकमान एनेके लৰাই भाजी থাকিব তেতিয়া খাবলে ভাল হয় এয়া দেখিছেনে অয়েলখিনি অলমোস্ট হুহি ললে এতিয়া আমি এটো সময়তে এখনি কাঢ়ি দিম তাৰপৰা সেম প্যানখন মই লৈছো ইয়াতে মই 3-4 টেবলস্পুন ৰিফাইন অইল এড কৰিছো ৰিফাইন অইলখিনি মই ভালদৰে গৰম হ'বলৈ দিম এয়া গৰম হৈ গৈছে মই এটা সৰু সাইজৰ পিয়াজ ফাইনলি চপ কৰি লৈছিলো হেখিনি মই ইয়াত এড কৰিছো আৰু মই দুটা কেঁচা জলকীয়া লৈছিলো হেখিনিও মই এড কৰিছো এতিয়া আমি এখিনি মিডিয়াম গেছত ফ্ৰাই কৰিব লাগিব আৰু গোল্ডেন ব্ৰাউন কালাৰ কৰিব নালাগে জাস্ট অকমান স্লাইড ফ্ৰাই কৰিব লাগে আৰু তাৰ ওপৰত মই এটা সৰু সাইজৰ গাজৰ দি দিছিলো ইয়াত আপোনালোকে যদি সবজি কিবা খাই তেনে হলে ক্যাপসিকাম হেবুৰো এড কৰিব পাৰে এতিয়া মই ইয়াত নিমখ দিছো সোৱাদ অনুসৰি আৰু 1 টেবলস্পুন মই ইয়াত জালুকৰ গুৰি এড কৰিছো এতিয়া এখিনি মই ভালদৰে মিক্স কৰি দিছো এতিয়া এটো সময়তে মই 1 টেবলস্পুন ইয়াত সস এড কৰিছো তাৰ পিছত মই ইয়াত সোয়া সস এড কৰিম 3-4 টেবলস্পুন মান হ'ব এখিনি আমি ভালদৰে মিক্স কৰি দিম এতিয়া ইয়াৰ ওপৰত যোনখিনি মই সয়াবিন ফ্ৰাই কৰি থৈছিলো হেখিনি মই এড কৰি দিছো এতিয়া আমি এখিনি ভালদৰে 2 মিনিটৰ লকে মিডিয়াম ফ্লেমত এনেকৈ ভাজি থাকিব লাগিব আৰু এতিয়া মোৰ ভাজা হৈ গৈছে এটো সময়তে মই চাউলখিনি মই কুক কৰি থোৱা চাউল হয় হেখিনি মই নৰ্মাল ৰাইসে ইউজ কৰিছো আপোনালোকে যদি বাসমতিও ব্যৱহাৰ কৰিব বিচাৰে তেনে হলে কৰিব পাৰে এতিয়া এখিনি আমি ভালদৰে মিক্স কৰি দিম আৰু গ্যাসটো আপোনালোকে হাই ফ্লেমত ৰাখিব এয়া দেখিছেনে ভালদৰে এখিনি মই মিক্স কৰি দিলো বেছি সময় নালাগে ৰাইসখিনি জাস্ট অকমান এনেকৈ মিক্স কৰি দিলেই হৈ যায় হাই ফ্লেমত এতিয়া এখিনি আমাৰ ৰেডি হৈ গৈছে বলক আহক আমি এখিনি সাৰ্ভ কৰি লওঁ এয়া ৰেডি হৈ গৈছে সয়াবিন ফ্ৰাইড ৰাইস খাবলে বহুত ভাল লাগে এনেকৈ এবাৰ বনাই চাব আপোনালোকে ইয়াত যদি সবজিও এড কৰিব বিচাৰে তেনে হলে সবজিও এড কৰিব পাৰে বিন ক্যাপসিকাম হেবুৰ দি পিনি তেতিয়াও খাবলে খুব ভাল হয় তো তেনে হলে যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো তেতিয়া হলে ইতিয়ালে আহো আৰু এটা নতুন ভিডিও লৈ পিনি জলদিয়ে লগ পাম টিল দেন বাই বাই বি সেফ